ধামাকা তো আপোনালোকে চাই থাকক আজিনো আমাৰ পূজাত কেনেকৈ মানে ৰাইজক আদৰণি জনোৱা হয় তো গোটেইখিনি চাই থাকক আৰু বেলেগৰ পৰা যে আমাৰ নিমন্ত্ৰণী অতিথি মানে ৰাইজ আহিব তো কেনেকৈ আদৰো আপোনালোকে চবখিনি দেখা পাব আৰু লগতে থেৰথেৰীয়া বেণ্ড পাৰ্টি গোটেইখিনি আজি দেখা পাব তো আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব তো গোটেইখিনি গম পাব আমি ৰাইজক কেনেকৈ আদৰণি জনাওঁ তো আৰু মানে থেৰথেৰীয়া বেণ্ড পাৰ্টি আজিকালিতো প্ৰায় দেখা পোৱা নাযায়েই বাৰু বেণ্ড পাৰ্টি দেখা পোৱা যায় কিন্তু থেৰথেৰীয়াটো দেখা পোৱা নাযায় ঠিক তেনেদৰে আপোনালোকক দেখাম আজি থেৰথেৰীয়ানো কেনেকুৱা বস্তু তো কেনে লাগে চাই ভাল পালে জনাব আৰু এক কমেণ্ট এটা দি কিনে জনাব আৰু কেনেকুৱা পালে তো বাই বাই পাছত লগ পাইছোঁ
এতিয়া ৰাইজক আদৰি আনি পেলাই ইয়াতে অলপ ঢুলীয়া পাৰ্টি হৈ আছে, তো অলপ উপভোগ কৰিব দি আছোঁ আৰু ৰাইজক ধুনীয়াকৈ বহাই পেলাই ইয়াতে নিমন্ত্ৰণীয় অতিথি, তাৰপিছত ৰাইজ 3-4খন আছে, গোটেইখিনি আহি ইয়াতে বহিছে। তাৰপিছত চাহ পানী খোৱা হৈছে, ধুনীয়াকৈ এতিয়া নাটক উপভোগ কৰি আছে ঢুলীয়া পাৰ্টি। তো কেনেকুৱা লাগিল আপোনালোকে জনাবচোন, চাই ভাল পালে নে নাই। শেষলৈকে চোৱাৰ বাবে ধন্যবাদ দেই সকলোকে, বাই বাই।